ফ্ৰেণ্ডছ মোৰ পৰেশ ব্লগছ ষ্টেটাছ লৈ আপোনাক নতুনকৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ আজি আজি এটা বনাইছোঁ হিন্দী ভিডিঅ'ৰ ষ্টেটাছ চাব কেনেকৈ পায় নহয় জানো। আৰু এটা ভাল খবৰ আছিল, ভাল খবৰটো এতিয়ালৈকে বৰ্তমান অহা নাই আৰু মোটামুটি আৰু 3-4 দিন পাছত চাগে আহিব ভাল খবৰ এটা। যদি ভাল খবৰটো মই পাওঁ তেতিয়াহ'লে আপোনালোকক জনাম যিমান পাৰোঁ সোনকালে। মানে আমাৰ যিখিনি এৰিয়া আৰু কি মানে চবেই প্ৰায় জানে যে ভাল খবৰ কি, সেইকাৰণে হয়তো ভাল খবৰটো মোটামুটি যদি ঠিক এতিয়াও মানে কনফাৰ্ম হোৱা নাই, যদি কনফাৰ্ম হয় তেতিয়াহ'লে মই আপোনালোকক নিশ্চয় জনাম। আপোনালোকে চাই থাকিব, যিমান ভাল পায় চাব। আৰু কি ক'ম, বাছ আজি হিন্দী ভিডিঅ'ৰ ষ্টেটাছটো চাওক কেনেকৈ পায়। যদি ভাল পায় তেনেহ'লে লাইকটো বন্ধা হে ইয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। ফ্ৰেণ্ডছ ভিডিঅ' চাওক কেনেকৈ পায়, চাই ক'ব কিন্তু। आज यादों की दराज खुली, पुराने खत मिले, कुछ दिल के टुकड़े मिले, वादे मिले, बीती मुलाकातें मिली, बहुत तलाशा मगर तुम ना मिले।